নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ নিম চাবোন কেনেকৈ সহজতে ঘৰতে বনাব পাৰি আৰু নিম চাবোন কিমান ভাল আপোনালোকে জানে ছালৰ কাৰণে। আৰু মোৰ আজি ছোৱালীজনীৰ ছালৰ অসুখ হৈ আছে, তাৰ কাৰণে আজি নিম চাবোন বনালোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি চাবোন বনাবৰ কাৰণে লৈছোঁ মই ইয়াতে নিম পাত, যিহেতু মই নিম চাবোন বনাম। আৰু ইয়াতে লৈছোঁ চপেচ, আৰু ইয়াত কোনো বস্তু মই কেমিকেল থকা বস্তু ইউজ নকৰোঁ, যিহেতু মোৰ ছোৱালীজনী সৰু আছে। ইয়াত ছোৱালীজনী মোৰ ছালৰ বেমাৰ হৈ আছে, তাৰ কাৰণে মই চাবোন বনাম বুলি ভাবিছোঁ নিম চাবোন বহুত ভাল ছালৰ কাৰণে। এইটো কাৰণে মই ভাবিলোঁ আজি নিম চাবোনকে বনাম বুলি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই এতিয়া চপেচখিনি কাটি ল'ম আৰু এই নিম পাতখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই মিক্সিত ফেটি ল'ম। ইয়াতে মই পানী অকণমান এড কৰিছোঁ, দেখিছে অকণমানহে এড কৰিছোঁ, বেছি দিয়া নাই। এইখিনি মই এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মই মিক্সিত ধুনীয়াকৈ পেটি ল'লোঁ, দেখিছে। আৰু এতিয়া মই চপেচখিনি কাটি ল'ম। চপেচখিনি মোৰ 200 গ্ৰাম অকণ বেছি আছে। এতিয়া মই চপেচখিনি কাটি ল'ম। সৰু সৰুকৈ কাটিছোঁ চপেচখিনি। এনেকৈ কাটি ল'ব আপোনালোকে। মোৰ হৈ গ'ল, চপেচখিনি কাটি ল'লোঁ। এতিয়া চপেচখিনি কাটি লোৱাৰ পিছত মই ইয়াতে মিক্সিত ফেটি লোৱা নিমখিনি মই এনেকৈ চেকি ল'ম। এনেকৈ আপোনালোকে চেকি ল'ব। মই এনেকৈ চেকি লৈছোঁ, আপোনালোকে এনেকৈ চেকি ল'ব। এতিয়া হৈ গ'ল, মই নিম পাতৰ ৰসখিনি উলিয়াই ল'লোঁ। এফালে মই চপেচখিনি ডাবল বইল মেথড বইল কৰি আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই এতিয়া চচ এটাত চপেচখিনি দি লৈছোঁ, কিন্তু চচটো সম্পূৰ্ণ শুকান চচ এটা লৈ ল'ব আপোনালোকে, নহ'লে চাবোন আপোনালোকৰ ঢিলা হ'ব। পানী থাকিব নালাগে চচটোত। মোৰ অকণো পানী নাই, মই ধুনীয়াকৈ শুকান কৰি লৈছোঁ। এনেকৈ আপোনালোকে লৈ ল'ব। আৰু চচটোত পানী থাকিলে সম্পূৰ্ণ আপোনালোকৰ চাবোনখিনি ঢিলা হ'ব, সেইটো কাৰণে চচটোত পানী থাকিব নালাগে। এতিয়া মই চপেচখিনি উতলা পানীত ডাবল বইল মেথড মই এতিয়া গৰম কৰি ল'ম। এফালে মই কেৰাহী পাতি দিছোঁ, ইয়াতে ষ্টেণ্ডডাল তলত দি লৈছোঁ। আৰু মই এতিয়া গেছৰ ফ্লেমটো অকণমান হাই কৰি দিম। আৰু ইয়াতে ডাবল বইল মেথড মই দি দিছোঁ, দেখিছে চপেচখিনি এতিয়া গলিব দিম। এনেকৈ আপোনালোকে গলিবলৈ দিব। ডাইৰেক্ট আপোনালোকে উঠাই নিদিব, এনেকৈ ডাবল বইল মেথড বইল কৰিব। এতিয়া চপেচখিনি গলিবলৈ ষ্টাৰ্ট কৰিছে, দেখিছেনে আপোনালোকে এনেকৈ গলি গৈছে। এনেকৈ সম্পূৰ্ণ চপেচখিনি মই গলিবলৈ দিম। এনেকৈ অকণমানহে লৰাই দিছোঁ চামুচ এডালেৰে। সেইটো সম্পূৰ্ণ গলিবলৈ দিম চপেচখিনি ধুনীয়াকৈ গলি গৈছে। বেছিকৈ চপেচখিনি লৰাই থাকিলে ফেনটো বেছিকৈ উঠে, সেইটো কাৰণে মই বেছিকৈ লৰাই দিয়া নাই। মই এতিয়া হ'ল মোৰ 2-3বাৰমান চাবোন বনোৱা, সেইটো কাৰণে চপেচখিনি যিমান গলাব মানে সিমান তাৰ ফেন উঠে, সেইটো কাৰণে মই সিমানটা লৰাই দিয়া নাই। সেইখিনি এতিয়া গলিব আৰু চপেচখিনি গলি গৈছে, দেখিছেনে আপোনালোকে। ধুনীয়াকৈ গলি গ'ল। চপেচখিনি সম্পূৰ্ণ গলি যোৱাত মই ইয়াতে নিমৰ ৰসখিনি দিছোঁ, দেখিছে আপোনালোকে। সেইখিনি এতিয়া ধুনীয়াকৈ লৰাই ল'ম। মই এনেকৈ লৰাই দিছোঁ। সেইখিনি ধুনীয়াকৈ হৈ গৈছে, দেখিছে আপোনালোকে। মোৰ গ্ৰীণ কালাৰো আছে, দেখিছে। তো মই দিয়া নাই, যিহেতু চাবোনটো বাচ্চা ইউজ কৰিব, সেইটো কাৰণে মই ইয়াত কোনো কেমিকেলৰ বস্তু দিয়া নাই। এতিয়া হৈ যাব আৰু মই সেইখিনি গেছৰ ফ্লেমটো অফ কৰি দিম। মই এতিয়া দেখিছে, মই গৰমে চিলিকনত ঢালি দিম। মই
মই এনেকৈ ডালি দিছোঁ ছিলিকনত। মোৰ 4 পিচ চাবোন ওলালে আজি নিম চাবোন। সেইখিনি দেখিছে কিমান ধুনীয়া হৈছে। এইটো 1 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। আধা ঘণ্টা হ'লে আপোনালোকে এবাৰ দেখুৱাই দিম। সেইখিনি মই এতিয়া ৰাখি ল'ম এনেকৈ। মোৰ চাবোনখিনি টাইট হৈ গ'ল দেখিছে। 1 ঘণ্টা হোৱাকৈ নাই, এতিয়াও 10 মিনিটমান বাকী আছে সময়। সেইখিনি মই উলিয়াই মেলি আপোনালোকক দেখুৱাই দিছোঁ। সেইখিনি দেখিছে কিমান ধুনীয়া হৈছে। সেইখিনি হৈ গ'ল দেখিছে চাবোনখিনি কিমান ধুনীয়া হৈছে। এনেকৈ আপোনালোকে একো কেমিকেল নিদিয়াকৈ ঘৰতে ইজিকৈ বনাব পাৰিব। এনেকৈ বনাই চাব। মই এইখিনি ছোৱালীজনীৰ কাৰণে বনালোঁ আৰু নিজে ইউজ কৰিম। ছোৱালীজনী যিহেতু ছালৰ বেমাৰ হৈ আছে, সেইটো কাৰণে নিম চাবোন আজি বনালোঁ। নিমেদি তাক গা চা ধুৱাই ল'ম। আজি ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো আপোনালোকে দবাই দিব, যাতে মোৰ নটিফিকেশ্যনখিনি পাই থাকিব আৰু আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।